এইবিলাক কোৱা নাই, খালি মোকে কৈছে ছাপোৰ্ট কৰিবা, মোৰ কামটো কৰিবা। মইতো আৰু এইবিলাকো টাইম নাই, কৰিব নোৱাৰে। মইতো ইয়াৰ পৰা ইয়াতে ৭০ ছাৰৰেই ভোট দি আছোঁ। আৰু চেল্ফ গ্ৰুপৰ পৰা চেলু বাইদেউ ইমান ভাল দেখিছে, আমাৰ গ্ৰুপক পুৰা হেল্প কৰিছে, বাইদেউ মায়াও কৰিছে নিজে ঘৰৰ নিচিনা। কিন্তু চেলু বাইদেউ ভাল, কিন্তু ছাৰক মই গৈছিলোঁ, মিছা কথা নকওঁ, গৈছিলোঁ মানে মোক লৈ গৈছিলোঁ মানুহবোৰ, এই যাই অলপ, মই সবার মিটিঙেই যাওঁ ৰে ভাইটি, মই সবার মিটিঙেই যাই, কিন্তু আমি ছাৰকে আগৰ পৰাই দি আছোঁ। তাৰমানে মইতো একচুৱেলি আগৰ পৰা বিজেপি আছে, এই ছাৰকেই মই ভোট দি আছোঁ, আগৰ পৰাই দি আছোঁ। কিন্তু মই একচুৱেলি প্ৰমোদ বড়োৰ কাছেও একো পোৱা নাই, এই ছাৰৰ কাছেও পোৱা নাই। মানে মই ছাৰে কৈছিলোঁ অলপ মাটি বাৰী দিব, মইতো গৰীব না, মাটি বাৰীৰ পৰা নাই। মই ইহঁতক কৈছোঁ যে আমি প্ৰমোদ বড়ো ছাৰৰ লগতেও একো পোৱা নাই, শুনা আপুনি, আমি প্ৰমোদ বড়ো ছাৰৰ লগতে একো পোৱা নাই, ছাৰৰ লগত দেখাই পোৱা নাই। আৰু এই ছাৰৰ সাথেও মই মানে এনেই আমরা হেল্প পাইছোঁ সেল্ফ গ্রুপের পৰা, স্যার হেল্প কৰিছে, কিন্তু মাটি বাড়ি পাওয়া নাই, একদম গরিব না, আমি মাটি বাড়ি নাই। আমি এইটোৰ কাৰণে ইয়াকে ছাপোৰ্ট কৰিছিলোঁ। কিন্তু আমাৰ তো বিপিএফৰ পৰা আগৰ পৰাই ভোট দি আছোঁ আৰু কামো কৰিছোঁ, আগতে মই কামো কৰিছোঁ। একো পোৱা নাই, 75 দিব কৈছিলোঁ, এইটোওতো পোৱা নাই না। আৰু তো 10,000 দিব কৈ আছে, এতিয়াও পোৱা নাই। 75 মানে আমরা 1 টাকাও পোৱা নাই আমরা সেল্ফ গ্রুপ। কিন্তু আমার শেলি বাইদেউ দিছে রে, মিছা কথা নকওঁ, শেলি বাইদেউ আগতেই হেল্প কৰিছে, ভোটৰ আগতে সব 5,000 করে সব গ্রুপক দিছে আমালোকক। এই জন্য শেলি বাইদেউক মই আগৰ পৰাই ভাল পাওঁ। মই বাইদেউৰ লগতো কিবা এটা পাৰ্চনেল কথা ক'ব খুজিছোঁ, কিন্তু টাইম পোৱা নাই, এইটোতো মানুহৰ সামনে কোৱা নাযায় না। আকৌ আমি তো আগৰ পৰা ছাপোৰ্ট কৰি আছোঁ, মানে এইটো যোৱা মানে এইটো কোৱা নাযায়। এইটো গেছিলোঁ আমি দেখি, নতুন বোলে টিকিট পাব, অলপ মানুহটো চাম, এইকাৰণে গেছিলোঁ। আমি ভাবিছোঁ যাওঁ, অলপ টাইম পাইছিলোঁ, গেছিলোঁ, মানে সময় কাটানোর কারণে গেছিলোঁ ইয়াতে। আমি দেখিলোঁ ছাৰক, আমি কিন্তু ছাৰটো মোৰ অলপ বেলেগ বা লাগিছে। জোর মানে মোকে কৈছে যাবা নেকি মিটিঙে, এনেই মানুহগুলো হে দিয়ে চল যাম, এনেই কোনো কাম নাই যখন অলপ টাইম পাস কৰি আহিম, ফুৰি আহিম, স্কুলো বন্ধ আছে, অলপ ফুৰি আহিম। যেটো মিডিয়া যে বাইক লৈছিলে, আপোনাক কি জোৰ জবৰদস্তি কৰি মিডিয়া বাইক লৈছিলে নেকি? আমি ক'ব খোজাই নাপাকে কোৱা দে একো নহয়, কোৱাটো আৰু কি হৈছে। মই কৈছোঁ আমি হাগ্ৰামা ছাৰৰ পৰা মাটি বাৰী খুজিছিলোঁ, কিন্তু হাগ্ৰামা ছাৰক মই কোনোদিন লগেই পোৱা নাই, সামনে কথাই ক'ব নোৱাৰোঁ। মানে ইমান ডাঙৰ মানুহ আমাৰ ক'ত কথা ক'ব পাৰিম, নহয় জানো? শেলু বাইদেৱে হেল্প কৰিছে, ওই একে হ'ল শেলু বাইদেউ আৰু হাগ্ৰামা ছাৰ। আমার সেল্ফ গ্রুপে অনেক হেল্প করেছে স্যার, আরও পিকনিকও খাওয়াই দিল। শেলু বাইদেউ বহুত ভালো।